কৰ্মৰ পৰিহাৰ কৰি যিয়ে ইন্দ্ৰিয়সমূহৰ সৃষ্টিৰ নিয়ম ৰক্ষা কৰিছে, সেইজনক আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰে, কাৰণ আমি কৃষ্ণ। আপোনাৰ কথাকে মনে মনে ভাবি আছো। কওকচোন দেৱশ্ৰী, আপোনাৰ আগমনৰ উদ্দেশ্য? আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়, তথাপি কওঁ শুনক প্ৰভু। কন্যাবোৰৰ ৰজা বান যি একান্তে শিৱভক্ত, ওম নমঃ শিৱায় বুলি একান্তমনে শিৱক তপস্যা কৰিছে আৰু অলপতে সন্তুষ্ট হোৱা মতেও তেওঁ যি বৰ দিব সেই কথা ভাবিলে বয়স আৰম্ভ কৰি বৰ লাভ কৰি তেওঁ মুক্তি মনে যাক আপুনি চলনাৰ নাথাকে বাহিৰে তাৰ প্ৰতিমুখ ল'বলৈ বিষ্ণু বিচাৰি বিহুৰ চলাত কৰিব। আৰু প্ৰভু আপোনাকে যদি বিষ্ণু বুলি নাৰায়ণ নাৰায়ণ এই সকলোবোৰ সময়ে লিখা হয়তো এখন মহাৰণৰ আয়োজন হ'ব। বাংলাদেশ দেশখনলৈ কিয় ওলাবলৈ? এনে এখন অংগনবাদী চাবলৈ কাৰ মন নাযায়? গতিকে প্ৰভু এই লেখকে এটা পৰীক্ষা কৰি তাৰ গতিকে আপোনাক জনামি হৈছে। অতি উত্তম দেৱৰ্ষী, আপোনাৰ আগমনলৈ আমি অতি আগ্ৰহেৰে বাট চাম। এতিয়া শুই যোৱা আৰু ময়ো যাওঁ নিশ্চয়। ভাল